নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এটা নতুন এপ্লিকেশ্যনৰ ওপৰত। বন্ধুসকল, এপ্লিকেশ্যনটোৰ নাম হৈছে এপ ব্ৰাউজাৰ। হয় বন্ধুসকল, এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে ফ্ৰী মোবাইল ৰিচাৰ্জ, ফ্ৰী পেটিএম কেছ, লগতে ইয়াত আপোনালোকে আপোনাৰ DTH ৰিচাৰ্জো কৰিব পাৰিব, আপোনাৰ টিভিত ৰিচাৰ্জ লগাব পাৰিব, লাইন বিল এইবোৰ আপুনি অনলাইন যোগে কৰিব পাৰিব, তাতে আৰু ফ্ৰী। তো বন্ধুসকল, আপোনালোকে জানে গুগল প্লে এপ্লিকেশ্যনটো গুগল পে যিটো এপ্লিকেশ্যনত আপোনালোকে UPI যোগেদি আপোনালোকে ৰিচাৰ্জ কৰিব পাৰে। তাত স্ক্ৰেচ কৰিব লাগে কাৰ্ডবোৰ, যেনেকৈ আপোনালোকে পইচাও পায়, তাতে আপুনি কেছবেক ৰূপে স্ক্ৰেচ কৰিলে। তো বন্ধুসকল, এই এপ্লিকেশ্যনটোত আপোনালোকে ছেম তেনেকুৱা, কিন্তু ইয়াত আপোনালোকে সকলোখিনি ফ্ৰী, একদম ফকতীয়া। আপোনালোকে নিজে গোটেইখিনি আৰ্নিং কৰিব আৰু আপোনালোকে নিজে স্ক্ৰেচ কৰি আপোনালোকে ইয়াত 9 টকাৰ পৰা 99 টকাৰ ভিতৰত যিকোনো এটা পইচা পাই যাব। তো বন্ধুসকল, এই এপ্লিকেশ্যনটোৰ ডাউনলোড লিংকটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি লৈছোঁ। আপোনালোকে এপ্লিকেশ্যনটো ফটাফট ডাউনলোড কৰি ল'ব। তাৰপাছত যেতিয়া আপোনালোকে অ'পেন কৰিব, আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ। ইয়াত আপোনালোকে 3বাৰমান শ্লাইড কৰি দিলে হ'ল। তাৰপাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ আহি যাব। ইয়াত আপোনাৰ ফোন নম্বৰটো দি পেলাই ভেৰিফাইড ক্লিক কৰিব। তাৰপাছত আপোনাৰ নম্বৰত এটা OTP কোড আহিব আৰু অট'মেটিক ইয়াত ভেৰিফিকেশ্যন হৈ যাব। তো বন্ধুসকল, তাৰপাছত আপোনালোকৰ ওচৰত এনেকুৱা পেজ আহি যাব। আপুনি ওপৰৰ চাৰ্চ বাৰত এবাৰ ক্লিক কৰি দিলে হ'ল। তাৰপাছত এপ্লিকেশ্যনটো ছাকচেছফুলি আপোনাৰ ওচৰত অ'পেন হৈ যাব। তো বন্ধুসকল, ইয়াত চাওক, ফাৰ্ষ্ট টাইম মই আপোনালোকক দেখুৱাই দিছোঁ। মই এদিন স্ক্ৰেচ কৰিছিলোঁ, যেতিয়া মই চাইন আপ কৰিছিলোঁ। এখন স্ক্ৰেচ কাৰ্ড পাইছিলোঁ আৰু এই কাৰ্ডখন স্ক্ৰেচ কৰোঁতে মই ইয়াত 7 টকা এটা পাই গৈছিলোঁ। মানে ইয়াত 5 টকা পাইছোঁ আৰু এখন স্ক্ৰেচ কৰোঁতে মই তাত 7 টকা পাইছিলোঁ। তো বন্ধুসকল, আপোনালোকে এনেকৈ পাব। তো এতিয়া মই এপ্লিকেশ্যনটো অ'পেন কৰি দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে এনেকৈ পইচা আৰ্নিং কৰিব পাৰিব। তো তাৰ কাৰণে বন্ধুসকল, যেতিয়া ছাকচেছফুলি আপোনালোকে ফোন নম্বৰটো ভেৰিফাই কৰি ল'ব, তো আপোনাৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ। ইয়াত বহুত অপশ্যন আপোনালোকে পাই যায়। প্ৰথমতে আপোনাক 3 লাইনত ক্লিক কৰি মই দেখুৱাই দিছোঁ। মাই ৱালেটত যাই পেলাই ৱালেট অপশ্যনত ক্লিক কৰিছোঁ। আপোনালোকে ইয়াত দেখা পাইছে মোৰ বেলেঞ্চ এতিয়া আছে 7 টকা। মোৰ ৱালেটত বেলেঞ্চ আছে 7 টকা, আপোনালোকে দেখা পাইছে বন্ধুসকল। তো এতিয়া মই বেক কৰি দিছোঁ। এই 7 টকাটো মই কেনেকৈ পালোঁ আপোনালোকক বুজাই দিছোঁ। যেতিয়াই আপোনালোকে মোৰ লিংকৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব, তাৰপাছত আপোনালোকে যেতিয়া ভেৰিফাই কৰিব আপোনাৰ ফোন নম্বৰেদি, তাৰপাছত বন্ধুসকল আপুনি কি পাব, বেলেগ একো কৰিব নালাগে। এই ৰিৱাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিলে হ'ল। তাৰপাছত আপোনাৰ ওচৰত এইখিনি ঠাইত এখন সৰুকৈ স্ক্ৰেচ কাৰ্ড এখন আহি যাব সৰু, আৰু সেই কাৰ্ডখন আপোনালোকে 5 দিনৰ পিছতেই স্ক্ৰেচ কৰিব পাৰিব। তাৰপাছত বন্ধুসকল, আপোনালোকে 9 টকাৰ পৰা 99 টকাৰ ভিতৰত যিকোনো এটা পাই যাব। তো মই ইয়াত 7 টকা পাইছিলোঁ। তো বন্ধুসকল, এতিয়া আপোনালোকক বুজাই দিছোঁ আপুনি পইচা কেনেকৈ আৰ্নিং কৰিব। আপুনিতো চাইন আপততো আৰ্নিং কৰিবই, 9 টকাৰ পৰা 99 টকাৰ ভিতৰত যিকোনো আপোনালোকে পাই যাব পাৰে। তাৰপাছত আপোনালোকে আৰ্নিং কেনেকৈ কৰিব, তাৰ কাৰণে একো কৰিব নালাগে। দেখা পাইছে ইনভাইট আপ টু 99, ইয়াত ক্লিক কৰি দিলে হ'ল। ইনভাইটত ক্লিক কৰি দিব। তাৰপাছত হোৱাটছএপত যায় আপোনালোকৰ বন্ধুসকলক ইনভাইট কৰক আৰু আপোনাৰ লিংকেৰে আপোনাৰ বন্ধুসকলক জইন হ'বলৈ দিয়ক। পাৰ ইনভাইটেশ্যনত আপুনি এখন স্ক্ৰেচ, এখনৰ পৰা 2খন স্ক্ৰেচ কাৰ্ড পাই যাব। আৰু স্ক্ৰেচ কৰাৰ পিছত আপোনালোকে 9 টকাৰ পৰা 99ৰ ভিতৰত যিকোনো পইচা পাই যাব। তো বন্ধুসকল, এতিয়া মই এবাৰ এপ্লিকেশ্যনটো বেক কৰি দিছোঁ। মোৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ আছে। তো বন্ধুসকল, এতিয়া মই আপোনালোকক দেখুৱাই দিম আপোনালোকে পইচা যিমান আৰ্নিং কৰিব সেইখিনি আপোনালোকে কেনেকৈ ৰিডিম লগাব বা আপুনি কেনেকৈ ডাইৰেক্ট ৰিচাৰ্জ কৰিব। ফাৰ্ষ্ট টাইম দেখুৱাইছোঁ ডাইৰেক্ট ৰিচাৰ্জ কৰিবৰ কাৰণে। দেখা পাইছে ৰিচাৰ্জ এণ্ড বিল অপশ্যনটোত ক্লিক কৰি দিলে হ'ল। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, আপোনাৰ ওচৰত এনেকৈ লোডিং ল'ব। তাৰপাছত এতিয়া আপোনালোকে দেখা পাইছে DTH ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল ৰিচাৰ্জ, তাৰপাছত ইয়াত গেছ, এনেকৈ মোবাইল ৰিচাৰ্জ। মোবাইলত ক্লিক কৰি দিছোঁ। প্ৰিপেইড পষ্টপেইড অপশ্যন আহি যাব। প্ৰিপেইড ৰিচাৰ্জ লগালে হ'ল। আপোনাৰ ফোন নম্বৰ চিলেক্ট কৰি ল'ব, অপাৰেটৰত চিলেক্ট কৰি দিব আপোনাৰ কি চিম। তাৰপাছত আপোনালোকৰ ইয়াতে আপোনালোকে আছাম চিলেক্ট কৰি দিলে হ'ল। তাৰপাছত ইয়াত আপোনালোকে এমাউণ্টটো দি পেলাই প্ৰচিড টু ৰিচাৰ্জত ক্লিক কৰি দিলে হ'ল। আপোনাৰ এই এপ ব্ৰাউজাৰ এপ্লিকেশ্যনৰ ৱালেটৰ পৰাই পইচাটো কাট যাব আৰু আপোনালোকে ফ্ৰীতে ৰিচাৰ্জ লৈ ল'ব পাৰিব। তো এতিয়া মই দেখুৱাই দিম আপোনালোকে এনেকৈ ৰিডিম লগাব। তাৰ কাৰণে 3 লাইনত ক্লিক কৰিব লাগিব। ইয়াত এটা অপশ্যন আহি যায়, আপোনালোকক মই দেখুৱাই দি আছোঁ। এই ৱালেটৰ অপশ্যনত ক্লিক কৰিলে হ'ল। এই ৰিডিম অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ৰিডিম তাত কৰিব পাৰিব আপোনালোকে। অ'কে, তো আৰু বন্ধুসকল দেখা পাইছে মই যেতিয়া 7 টকাটো পাইছিলোঁ, ইয়াত চাওক কেছবেক ৰূপে 7 টকাটো ইয়াত শ্ব' হৈ আছে। আপোনালোকে দেখা পাইছে ৰিডিম লগাটো একদম চিম্পল। মই দিছোঁ আপোনালোকক কৈ দিলোঁ। যেতিয়া ইয়াত আপোনালোকৰ মেক্সিমাম 30 টকামানৰ ৰিডিমটো আহি যায়, তো ইয়াত আপোনালোকে ৰিডিম অপশ্যনত ক্লিক কৰি দিলে হ'ল। ৰিডিমটো লাগি যাব আৰু আপোনালোকে পইচাটো পেটিএমত 24 ঘণ্টাৰ ভিতৰত পাই যাব। আৰু ৰিডিম অপশ্যনত ক্লিক কৰিলে ইয়াত আপোনালোকৰ ট্ৰানজেকশ্যনটো আপোনালোকে দেখা পাই যাব। তো বন্ধুসকল, আপোনালোকক মই দেখুৱাই দিলোঁ। আৰু তাৰ বাহিৰে আপোনালোকে শ্বপিঙো কৰিব পাৰিব, তাৰপাছত ফুড অৰ্ডাৰ কৰিব পাৰিব। ইয়াত দেখা পাইছে আপোনালোকে ইয়াত বহুতবোৰ আহি যায়, প্লে গেম আৰু আৰ্নিং কৰিব পাৰিব গেম খেলিও। তাৰপাছত ইয়াত দেখা পাইছে অৰ্ডাৰ ফুড টুৰ্ণামেণ্ট আহি যায় ইয়াত। তাৰপিছত এপ্লিকেশ্যন ইনষ্টল কৰিলেও ইয়াত স্ক্ৰেচ কাৰ্ড আৰ্নিং কৰিব পাৰিব। তাৰপাছত ইয়াত আপোনালোকে শ্বপিং কৰিব পাৰিব। লগতে ইয়াত আপোনালোকে পাৰ শ্বপিং কেছবেক পাব, পাৰ ৰিচাৰ্জ আপোনালোকে ইয়াত কেছবেক পাব। কেছবেকটো আপোনালোকে স্ক্ৰেচ কাৰ্ডত পাই যাব। তো বন্ধুসকল, একদম 100% ৰিয়েল আৰু জেনুৱেন এপ্লিকেশ্যন হয়, লিগেল এপ্লিকেশ্যন হয়।
আপোনালোকে বহুখিনি পইচা আৰ্নিং কৰিব পাৰিব এইটো এপ্লিকেশ্যনৰ জৰিয়তে আৰু এপ্লিকেশ্যনটো একদম গুগল পে' এপ্লিকেশ্যনৰ নিচিনা হয় তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই গুড বাই